Hello students, welcome to Vidya Assam. ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই লৈ আহিছোঁ যোৱা বছৰৰ যোৰহাট জিলাৰ প্ৰথম যে ইউনিট টেষ্টত অহা কুৱেশ্যন পেপাৰৰ কেইটামান কুৱেশ্যন। এই পেপাৰখনত মই আজি 1ৰ পৰা 10 লৈকে কুৱেশ্যনছ কেইটা কৰি দেখুৱাম। ইয়াৰ পাছৰ ভিডিঅ'বোৰত ইয়াৰ পাছৰ কুৱেশ্যনছখিনি লৈ আহিম। পলম নকৰি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যনটোত আমাক কৈছে যে পি টু কিউৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল, মানে প্ৰত্যক্ষভাৱে সমানুপাতিক, আৰু যেতিয়া পিৰ মানটো 9 হয় তেতিয়া কিউৰ ভ্যালুটো হয় 42। এতিয়া যদি পিৰ মানটো 3 হয় তেতিয়াহ'লে তোমালোকে কিউৰ মানটো উলিয়াব লাগে। ঠিক আছে, ডাইৰেক্টলি প্ৰপৰ্চনেল মানে কি? প্ৰত্যক্ষভাৱে সমানুপাতিক বুলি কওঁ আমি ডাইৰেক্টলি প্ৰপৰ্চনেলটোক। মানে যদি পিটো বাঢ়ি যায় তেতিয়া কিউৰ মানটো বাঢ়ি যাব, যদি পিৰ মান কমি যায় কিউৰ মানো কমি যাব। হ'ল, এতিয়া পিটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় কিউৰ লগত। প্ৰথমতে আমি এই প্ৰপৰ্চনেলিটি চিম্বলটো আঁতৰাম। কেনেকৈ আঁতৰাব লাগে? সমান চিন দি পেলাই এটা মই কনষ্টেণ্ট ব্যৱহাৰ কৰিম, কে, ধ্ৰুৱক এটা। সেই কেটো কিউৰ লগত ইনটু কৰিম। প্ৰথমটো সমীকৰণ বনি গ'ল, ইয়াক 1 নম্বৰ দিম। এতিয়া আমাক কৈছে পিৰ মানটো 9, পি ইকুৱেল টু 9 আৰু কিউৰ মানটো আমাক 42 দি দিছে। ঠিক আছে, ইয়াৰ পৰা মই এই দুটা ব্যৱহাৰ কৰি প্ৰথমতে কেৰ মানটো উলিয়াই লওঁ, যিটো পাছৰ ডখত ইউজ হ'ব। ঠিক আছে, প্ৰথমতে পিৰ ভ্যালুটো কিমান লিখিমগে, 9 কে ইনটু কিউৰ ভ্যালু 42। ইয়াৰ পৰা মই কেৰ ভ্যালুটো উলিয়াই ল'ম। 42 ইনটু হৈ আছে, ডিভাইডত গুচি যাব, ওপৰত 9, ইয়াত কিমান থাকি যাব, কে। ইয়াক নম্বৰ 2 দিম। এইটো ইউজ কৰিমগে পাছৰ পৰৱৰ্তী ষ্টেপবোৰত। এতিয়া আমাক কৈছে পিৰ মানটো যদি 3 হৈ যায়, পিৰ মান যদি 3 হৈ যায় তেতিয়া কিউৰ মানটো কিমান হ'ব সুধিছে। আগৰ সমীকৰণটো ব্যৱহাৰ কৰি দিম, 1ত গৈ বহুৱাই দিম। পি ইকুৱেল টু কে ইনটু কিউ আছিলে, ইয়াত পিৰ ভ্যালু নতুনকৈ পোৱা 3, কেৰ মানটো উলিয়াই থৈছো, 9/42 ইনটু কিউ। কিউটো আমি উলিয়াব লাগিব। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ আগতে মই কাট কৰি ল'ম। 3 3 গুণ 9, 3 14 গুণ 42। ঠিক আছে, আমি পালো 3 ইকুৱেল টু 3/14 ইনটু কিউ। কিউটো উলিয়াই দিম। 14টো ইনটু হৈ আছিলে, ডিভাইড হৈ আছিলে, ইয়াত ইনটু হৈ যাব 3 লগত। এতিয়ালৈ গুচি আহিব ক্ৰছ মাল্টিপ্লিকেশ্যন, 3টো ইয়ালৈ গুচি আহিব, 1ৰ লগত ইনটু হ'ব, হয়নে? 3 3 কেনচেল হৈ যাব, আমি কিউৰ ভ্যালু পাই যাম 14। তো আমাৰ যিটো আনসাৰ হ'ব, কাৰেক্ট আনসাৰ, সেইটো কিমান হ'বগে? কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি, 14। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো সলভ হৈ গৈছে। হ'ব, এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ আগবাঢ়ো। হ'ব, তোমালোকে এইখনৰ স্ক্ৰীনশ্বট এটা লৈ ল'বা, আমি নেক্সটলৈ মুভ কৰিম। ওকে, কুৱেশ্যন নম্বৰ 2। এবাৰ আমাক x2 কৈছে 2 কিউব ইনটু 3 ইনটু 5 স্কোয়াৰ, আৰু y টো আমাক কৈ দিছে 2 স্কোয়াৰ ইনটু 3 কিউব। আমি কি উলিয়াব লাগিব? HCF উলিয়াব লাগিব xy ৰ। হ'ব, এতিয়া HCF কি চোৱা, HCF মানে গসাউ, হাইয়েষ্ট কমন ফেক্টৰ। কেনেকৈ উলিয়াবা? তাৰ টেকনিকটো হ'ল তোমালোকে কি চাবা, মিলি যিকেইটা নাম্বাৰ কমন হয় নহয়, সেই কমন সংখ্যা দুটাৰ, কমন নাম্বাৰ দুটাৰ সৰু নাম্বাৰটো ল'বা। এতিয়া কমন মানে যিকেইটা মেটচ কৰি আছে, হ'ল, ইয়াত মেটচ কৰি কি আছে, 2 power 3, 2 power 2, তোমালোকে এই দুইটাৰ সৰুটো ল'ব লাগিব। সৰু মানে 2 power 2 টো ল'ব লাগিব। ঠিক আছে, তাৰপিছত ইয়াত চোৱা 3 আৰু 3 কিউব, এই দুটাৰ ভিতৰত সৰু কোনটো? 3 হয়, তাক ল'ব লাগিব। বুজি পাইছা? তো HCFত আমি কি কৰিম, যিটো হাইয়েষ্ট, যিটো মানে লোৱেষ্ট, মানে যিকেইটা কমন ফেক্টৰ থাকিব ন, ইয়াৰ কমন ফেক্টৰ 2 power 3, 2 power 2, সাধাৰণ উৎপাদক বুলি কয় অসমীয়াত ইহঁতক, ইহঁতৰ সৰুটো ল'ব লাগিব, আৰু লসাগুৰ ডাঙৰটো ল'ব লাগে। ঠিক আছে, দুটা ইনটু কৰি দিম, 2 power 2 4 হৈ যাব, ইনটু 3, আনসাৰ আমি কিমান পাই যাম? 12। তো আমাৰ আনসাৰটো হৈ যাব 12। ঠিক আছে, অপশ্যন নম্বৰ সি। নেক্সট কুৱেশ্যনটো চোৱা, আমাক নাম্বাৰ এটা দি দিছে 0.00002493, ইয়াৰ প্ৰামাণিক ৰূপটো সুধিছে।
হল ইংলিছত কয় ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেকৈ উলিয়াম চোৱা প্ৰথমতে লিখি লওঁ 5টা 0 আছে 1 2 3 4 5 2493 প্ৰথমতে মই কি কৰিম ইহঁতৰ ডেচিমেলটো আঁতৰাম চোৱা এইবোৰ কুৱেশ্যন বেলেগ বেলেগ টিচাৰে বেলেগ বেলেগ ধৰণে কৰায় আৰু ময়ো অলপ বেলেগ ধৰণে কৰাওঁ মানে ঠিক আছে তো আনচাৰটো সেম ওলাবগে কিন্তু প্ৰচেছটো চবৰে একে নহ'ব পাৰে মই কি কৰোঁ প্ৰথমতে ডেচিমেলটো আঁতৰাই লওঁ ডেচিমেলটো কেনেকৈ আঁতৰাম ডেচিমেলৰ পিছত কেইটা নম্বৰ আছে সেইটো হিচাপ কৰিম 1 2 3 4 5 6 7 8 9 9টা আছে মই তলত কি কৰিম 9টা 0 দি দিম 3টা 4টা 5টা 6টা 7টা 8টা 9টা ঠিক আছে ওপৰৰ পৰা কি হৈ যাব ডেচিমেলবোৰ আঁতৰি যাব ডেচিমেল আঁতৰাৰ পিছত মই এই পাৰ্টটো নিলিখোঁ আৰু কাৰণ ডেচিমেলৰ নাম্বাৰবোৰ আগত 0 লিখাৰ কোনো চেন্স নাথাকে কাৰণে মই নিলিখোঁ মই অকল লিখিম 2493 ঠিক আছে এতিয়া 0 কিমান আছে 9টা আছে মই লিখিম 10 power 9 ওপৰত 2493 ইয়াক এতিয়া পাৱাৰটো প্লাছ হৈ আছে ইয়াক মই ওপৰলৈ পঠিয়াই দিম তো 2493 ইনটু 10 to the power -9 হৈ যাব ঠিক আছে এতিয়া যেহেতু ষ্টেণ্ডাৰ্ড ফৰ্মত আমি কি কৰিব লাগিব আমি ডেচিমেলটো সদায় এটা নম্বৰ আগলৈ আনিব লাগিব ঠিক আছে এটা নম্বৰ মানে ইয়ালৈ আনিব লাগিব এতিয়া চোৱা এটা কথা মনত ৰাখিবা যেতিয়া তোমালোকে ডেচিমেলবোৰ মুভ কৰিবা এতিয়া মই ডেচিমেলটো মোৰ ওচৰত ক'ত আছে ডেচিমেলটো ইয়াত আছে মই ডেচিমেলটো ইয়াৰ পৰা ইয়ালৈ আহিব লাগে বুজি পাইছা নহয় তোমালোকে যেনেকৈ ডেচিমেল ইয়ালৈ মুভ কৰিবা ন তেনেকৈ ইয়াৰ পাৱাৰটো কি হৈ যাব বাঢ়ি যাব ঠিক আছে ইয়াৰ পাৱাৰ বাঢ়ি যাব বুজি পাইছা নহয় মই যদি ইয়ালৈ লৈ আহোঁ ইয়াৰ পাৱাৰ এটা বাঢ়ি যাব ইয়াত 8 হৈ যাবগে মানে এনেকুৱা হৈ যাব 249.3 হৈ যাব ইয়াত পাৱাৰ হৈ যাব 10 to the power -8 হৈ যাব হল এতিয়া যদি মই ইয়াৰ পৰা ইয়ালৈ লৈ আনো কেইটা নাম্বাৰ আগলৈ লৈ আনিম এটা দুটা তিনটা 3 এটা পাৱাৰ বাঢ়ি যাব 3 এটা বাঢ়ি যোৱা মানে -9 ৰ লগত যদি মই 3 প্লাছ কৰি দিওঁ বাঢ়ি যোৱা মানে -6 আহি যাব তো আমাৰ আনসাৰটো হ'ব 2.493 ইনটু 10 to the power -6 হৈ যাব মানে অপশ্যন কোনটো কাৰেক্ট হৈ যাব এইটো কথাটো বুজি পালানে ডেচিমেলটো এইফালে মুভ কৰিব লাগে ইয়ালে তো ইয়াত 3টা ঘাটলৈ আহিব এটা দুটা 3টা ঘাট ইয়ালৈ আহিব ইয়াতো 3টা ঘাট কি হৈ যাব বাঢ়ি যাব মাইনাছত বাঢ়ি যোৱা মানে কমি যায় নাম্বাৰটো একচুয়ালি এতিয়া -6 হ'ল -9তকে তো -6 হোৱা মানে 3টা ঘাট বাঢ়িলে কাৰণ -6টো ডাঙৰ হয় ঠিক আছে এখিনি বুজি পাইছা চাগে তোমালোকে হ'ল নেক্সট কোৱেশ্চন নম্বৰ 4 টোলৈ আহিম ইয়াত আমাক সুধিছে চোৱা তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সাৱধীন হয় মানে নট টাৰ্মিনেটিং এক্সপানশ্যন মানে কোনটো ৰেচনেল নাম্বাৰৰ ডেচিমেল এক্সপানশ্যনটো নন টাৰ্মিনেটিং হয় টাৰ্মিনেটিং কেতিয়া হ'ব টাৰ্মিনেটিং হোৱা মানে সাৱধী হোৱা টাৰ্মিনেটিঙৰ সাধাৰণ যদি মই মিনিংটো কওঁগে মানে ডেচিমেলটো উলিওৱাৰ পিছত মানে কমপ্লিটলি ডিভাইড গুচি যায় যেনেকৈ ধৰি লোৱা মই 5ক ডিভাইড কৰিছোঁ মই 2 2 4 দিলোঁ 1টা নামি আহিলে পইণ্ট দি দিলোঁ 0 বহি গ'ল 2 5 10 ইয়াত মানে ডেচিমেলটো দিয়াৰ পিছত সম্পূৰ্ণভাৱে মিলি গ'লগে মানে শেষত মানে ডেচিমেল এক্সপানশ্যনটো কমপ্লিট হৈ গ'ল ডিভিজনটো কমপ্লিট হৈ গ'ল কিন্তু কিছুমানত ডিভিজনটো কেতিয়াও কমপ্লিট নহয় বাৰে প্ৰতি একেটা নাম্বাৰকে ওলাই গৈ থাকে বা কেতিয়াবা বেলেগ বেলেগ নাম্বাৰ ওলাই গৈ থাকিব পাৰে যদি ডেচিমেলটো দিয়াৰ পিছত ডিভিজনটো কমপ্লিট হৈ গৈছে হৰণ প্ৰক্ৰিয়াটো শেষ হৈ গৈছে তাক আমি ক'ম টাৰ্মিনেটিং মানে দশমিক বিস্তৃতি সাৱধী বুলি ক'ম ঠিক আছে বা পৰিসমাপ্ত অসমীয়াত পৰিসমাপ্ত বুলিও কয় ঠিক আছে যদি ডেচিমেল এক্সপানশ্যনটো শেষ হোৱাগে নাই বাৰে প্ৰতি ডিভাইড গৈয়ে আছে যেনেকৈ যদি তোমালোকে 1ক ডিভাইড কৰা 3 এইটো কেতিয়াও শেষ নহয়গে এইটো ডিভাইড গৈয়ে থাকিব তো এনেকুৱাবোৰক আমি ক'ম নন টাৰ্মিনেটিং মানে অপৰিসমাপ্ত মানে সাৱধী নহয় এতিয়া এটা ট্ৰিক নহয় এটা থিওৰাম আছে তোমালোকৰ বুকখনত যদি হৰটো যিকোনো এটা পৰিমেয় সংখ্যাৰ মানে ৰেচনেল নাম্বাৰৰ যদি হৰটো মানে ডিনমিনেটৰটো ওপৰটোক আমি নিউমাৰেটৰ কওঁ ডিনমিনেটৰটো যদি 2 power m আৰু 5 power n
আৰ্হিত আহি যায় তেতিয়া হি পৰিসমাপ্ত হ'ব, হাবদি হ'ব। যদি ডিভাইডত 2 পাৱাৰ m ইনটু 5 পাৱাৰ n নাহে নহ'ব। 2 পাৱাৰ m বুলি ক'লে কি বুজা, মানে 2 ওপৰত যিকোনো পাৱাৰ, যেনিবা 2 পাৱাৰ 3 আহিলে, 5 পাৱাৰ n মানে যেনিবা 5 পাৱাৰ 2 আহিলে। বুজি পাইছা নহয়? পাৱাৰ যিয়ে নাহক মুঠতে 2 আৰু 5 আহিব লাগে হৰত। যদি ডিনমিনেটৰ 2 আৰু 5 আহিছে ই পৰিসমাপ্ত হ'ব, যদি নাই অহা নহয়। গতিকে এতিয়া আমি কি চেক কৰিম, এই তলৰ নাম্বাৰ কেইটাৰ কোনটোত নহয় সেইটো চেক কৰিম। ঠিক আছে, এতিয়া চোৱা মই যদি 17/8 কৰো, আচ্ছা এটা কথা দেই, পৰিসমাপ্ত হ'বৰ কাৰণে ডিনমিনেটৰত মানে হৰত 2 আৰু 5 আহিব লাগিব ইনটুত, সিহঁতৰ পাৱাৰ যিয়ে নহওক। 2 নাহিলেও হ'ব, যদি 5 অকলে আহিছে তেতিয়াও হ'ব, বা অকল 2 আহিছে 5 নাই অহা তেতিয়াও হ'ব। ঠিক আছে, কিন্তু যদি দুইটাই নাই অহা বা 2ৰ লগত বেলেগ এটা নাম্বাৰ আহি গৈছে, 2 ইনটু 3 আহি গৈছে, তেতিয়া নহ'ব। অকলে 2 আহিলে হৈ যাব। মানে কথাটো এনেকুৱা, এতিয়া যিটো ফাৰ্ষ্ট নাম্বাৰ আমাক দিছে 17/8, ইয়াৰ যদি আমি এই 8ক যদি আমি মৌলিক উৎপাদকীকৰণ কৰো, প্ৰাইম ফেক্টৰাইজেশ্যন, 2 4 যা 8, 2 2 4, হয়নে? আমি কিমান পামগে, 17/8ক আমি কেনেকে লিখিম, 2 পাৱাৰ 3 লিখি দিম ন, 2 পাৱাৰ 3 লিখি দিম। ইয়াত এতিয়া 5টো নাই অহা, 5টো নাহিলেও আমি তাত এনেকে 5 পাৱাৰ 0 দি দিব পাৰো, মানে ইয়াত 5টো আহিছে দেখুৱাই দিব পাৰো। ঠিক আছে, মানে এইটো পৰিসমাপ্ত হ'ব, এইটো হ'ব, ইয়াত কোনো প্ৰব্লেম নাই। ছেকেণ্ডটোত চাওঁ, 16/255 আমাক দিছে। 255টোক যদি মই ডিভাইড কৰো 5এৰে, 5 5 যা 25, এক এটা নামিলে, 3 17 গুণ 51। ইয়াত চোৱা, ইয়াত 5টোতো আহিছে, ঠিক আছে, কিন্তু 3ও আহি গৈছে আৰু 17ও আহি গৈছে, তো ই দশমিক বিস্তৃতিৰ পৰিসমাপ্ত নহয়। কাৰণ দশমিক বিস্তৃতিটো পৰিসমাপ্ত বা হাবধি হ'বৰ কাৰণে, টাৰ্মিনেটিং হ'বৰ কাৰণে 5 আহিব লাগিব। যদি 5 আহে অকলে আহিব লাগিব, যদি 2 আহে অকলে 2 থাকিব লাগিব, নহ'লে 2 আৰু 5 একেলগে থাকিব লাগিব। তাৰ বাহিৰে বেলেগ যদি নম্বৰ আহে সি নহ'ব, পৰিসমাপ্ত নহ'ব, দশমিক বিস্তৃতিটো হাবধি নহ'ব। মানে ইয়াত এই বি অপশ্যনটো আমাৰ কাৰেক্ট হয়, য'ত দশমিক বিস্তৃতিটো হাবধি নহয়। তোমালোকে বুজি পাইছা কেনেকে উলিয়াব লাগিব? তো কুৱেশ্যন নম্বৰ 4ৰ যিটো আনচাৰ সেইটো হ'ব 16/255টো, কাৰণ ইয়াৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত নহ'ব। কিয়? 5টো আহিছে, ঠিক আছে, কিন্তু তাৰ লগত 3ও আহিছে, 17ও আহিছে। 3 আৰু 17 আহিব নোৱাৰে, হয় 5 আহিব অকলে, নহ'লে 5ৰ লগত 2 আহিব লাগিব। বুজি পালা চাগে? মই ডিটেইল ভিডিঅ'বোৰ বনাই থাকো হোৱাইট বৰ্ডত, তোমালোকে মোৰ ভিডিঅ'বোৰ চাবগে পাৰা। এখন কুৱেশ্যন পেপাৰ ডিছকাশ্যন, সেইকাৰণে মই এনেকে ভিডিঅ'টো বনাইছো। ঠিক আছে, যদি মোৰ ভিডিঅ'বোৰ তোমালোকে চাই ভাল পোৱা, লাইক শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইবো কৰিবা, নিজৰ বন্ধুৰ মাজত শ্বেয়াৰো কৰিবা। ঠিক আছে, নেক্সট কুৱেশ্যনটো যাওঁ। কুৱেশ্যন 5টো ভেৰি ইজি হয়। আমাক সুধিছে যিকোনো অখণ্ড সংখ্যা কিউৰ বাবে অযুগ্ম সংখ্যাৰ আৰ্হিটো কি হ'ব, মানে অড নাম্বাৰৰ ফৰ্মটো কি হয়, অড ইন্টিজাৰৰ ফৰ্মটো কি হয়। সেইটোতো ভেৰি ইজি, 2q + 1 হয়। তুমি কিউত লাগিলে যিকোনো সংখ্যা লৈ লোৱা, কিউত 0 লৈ লোৱাচোন, 2 × 0 + 1, 1 পাবাগে, অখণ্ড মানে অযুগ্ম সংখ্যা পালা, অড নাম্বাৰ। কিউত তুমি 1 লৈ লোৱা, এই কিউটোত 1 এটা লৈ লোৱা, 2 × 1 2, 2 + 1 3, কি পালোগে, অড পালোগে। 2 লৈ লোৱা কিউ জেগাত, 2 × 2 + 1 কিমান পামগে, 5, হয়নে? গতিকে অড নাম্বাৰ পালোগে। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ডিটো হ'ব আমাৰ। ঠিক আছে, অড নাম্বাৰৰ ফৰ্মেট, অড নাম্বাৰৰ ফৰ্মটো হ'ব 2q + 1। যদি মই ইভেন নাম্বাৰ সুধো, ইভেন মানে যুগ্ম, হয়নে? যুগ্ম, এইটো হ'ব অযুগ্ম। যদি মই ইভেন নাম্বাৰ সুধো, যুগ্ম সংখ্যা, তেতিয়া কি হ'ব, 2q হ'ব। হৈছে? কুৱেশ্যন নম্বৰ 6 আহোঁ। এতিয়া চোৱা, এতিয়া আমাক দুটা নাম্বাৰ দি দিছে, এটা দিছে n-1 হোল স্কুৱেৰ আৰু এটা দিছে আমাক n²। ঠিক আছে, এই দুয়োটাৰ মাজত কিমান ইন্টিজাৰ থাকিব সেইটো সুধিছে। হ'ল, তোমালোকক মই মোৰ ভিডিঅ'বোৰ চালে গম পাবা, এটা মই ফৰ্মুলা তোমালোকক দেখাইছিলো। ধৰি লোৱা দুটা ক্ৰমিক যদি নেচাৰেল নাম্বাৰ দিয়া থাকে, ক্ৰমিক মানে চিৰিয়েলকে যে যায় 1 2 3, এইবোৰ ক্ৰমিক বুলি কয়, হয়নে? যদি ঠিক আছে, অ'কে, ক্ৰমিক যদি
ন্যাচারাল নাম্বার দিয়া থাকে যদি এটা ন্যাচারাল নাম্বার n হয় এটা ন্যাচারাল নাম্বার n+1 মানে ইয়াৰ মিনিংটো হল এটা 7 যেনিবা এটা 7+1 মানে 8 ঠিক আছে এনেকে যদি দুটা কনজুগেটিভ ইংলিশত আমি কি বুলি কওঁ কনজুগেটিভ বুলি কওঁ অসমীয়াত আমি কম ক্ৰমিক দুটা যদি ক্ৰমিক ন্যাচারাল নাম্বার দিয়া থাকে তেতিয়া সেই ন্যাচারাল নাম্বার দুটাৰ স্কয়াৰ দুটাৰ মাজত কিমানটা ন্যাচারাল নাম্বার থাকিব কেনেকে উলিয়াবা মই তাৰ কাৰণে এটা ফৰ্মুলা দিছিলো যেনিবা ধৰিলো এটা ন্যাচারাল নাম্বার n এটা n+1 ইহঁতৰ স্কয়াৰ গিটাৰ মাজত কেটা থাকিব ন্যাচারাল নাম্বার এক্সাম্পল হিচাপে যদি মই লওঁ এটা 16 ললো এটা 16+1 17 ললো হিহঁতক যদি স্কয়াৰ কৰি দিওঁ হিহঁতৰ মাজত কেটা ন্যাচারাল নাম্বার থাকিব তাৰ কাৰণে মই ফৰ্মুলা দিছিলো 2 * n এই ফৰ্মুলাটো মই তোমালোকক দিছিলো হয়নে তেতিয়া হলে এইটোৰ আধাৰত তোমালোকে ক'ব পাৰিবা নেকি এতিয়া যদি নম্বৰ দুটা n-1 হোল স্কয়াৰ হয় আৰু এটা n হয় ইহঁতৰ মাজত কিমানটা ন্যাচারাল নাম্বার থাকিব তো ফৰ্মুলাটো হ'ব কি 2 * n আছিল ন n মানে প্ৰথমটো নম্বৰ আজি প্ৰথমটো নম্বৰ কি আছে n-1 2 * n-1 নম্বৰ থাকিব বুজি পাইছানে হল ইনটু কৰিম দুইটাকে 2 * n 2n হৈ যাব মাইনাস 2 * 1 2 তো কিমানটা নম্বৰ থাকিব 2n - 2 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব C2 হ'ব বি টো ভুলকে দি থৈছে মোৰ ষ্টুডেন্ট গৰাকীয়ে গতিকে এইটো নহব 2n - 2 হ'ব বুজি পাইছানে কেনেকৈ উলিয়াব লাগিব তো দুটা যদি ন্যাচারাল নাম্বার দিয়া থাকে এটা কনজুগেটিভ ন্যাচারাল হ'ব লাগিব কিন্তু ক্ৰমিক স্বাভাৱিক সংখ্যা হ'ব লাগিব যদি এটা n হয় এটা তাতকে একটা বেছি হ'ব লাগিব n+1 হয় দুইটাৰ স্কয়াৰটোৰ মাজত কিমানটা বাস্তৱ সংখ্যা স্বাভাৱিক সংখ্যা থাকিব কেনে গম পাম 2 * n মানে প্ৰথমটো নম্বৰ লগত 2 ৰে ইনটু কৰি দিবা তেনেকে ইয়াটো প্ৰথম নম্বৰটোৰ লগত কিহেৰে ইনটু কৰিম 2 ৰে ইনটু কৰি দিম 2n - 2 পাম কোৱেশ্চন নম্বৰ 7 টোলে চাওঁ ইয়াত বহুত ইম্পৰ্টেন্ট ইন্টাৰেষ্টিং কোৱেশ্চন যদি দুটা নম্বৰৰ এলসিএম আৰু এইচচিএফ টো সমান হৈ যায় এলসিএম আৰু এইচচিএফ সমান হৈ গৈছে দুটা নম্বৰৰ তেতিয়া সেই নম্বৰ দুটা যাৰ তোমালোকে এলসিএম টো উলিয়াইছা আৰু এইচচিএফ টো উলিয়াইছা সেই নম্বৰ দুটা কি হ'ব লাগিব সমান হ'ব লাগিব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ডি ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এটো যদি দুটা নম্বৰৰ তোমালোকে এলসিএম উলিয়াইছা ধৰিলা তোমালোকে ঠিক আছে এটা 6 নম্বৰটো তোমালোকে যদি 6 আৰু 6ৰ কি উলিয়ালা এলসিএম টো উলিয়ালা আৰু এইচচিএফ টো উলিয়ালা তেতিয়ালে ইহঁত দুটা এলসিএম আৰু এইচচিএফ টো কি হ'ব সমান হ'ব মানে দুটা নম্বৰৰ এলসিএম টো আৰু এইচচিএফ টো যদি সমান হৈছেগে তেতিয়া হলে সেই নম্বৰ দুটা সমান হয় মানে তোমালোকে সেম নম্বৰ দুটাৰ এলসিএম উলিয়াইছা এইচচিএফ উলিয়াইছা সেই কাৰণে এলসিএম আৰু এইচচিএফ টো সমান পাইছা ঠিক আছে মানে 6 6ৰ তোমালোকে এলসিএম আৰু এইচচিএফ উলিয়ালা দুইটা সমান পাইছা কিয় নম্বৰ দুটা সেম লৈছা তো এলসিএম আৰু এইচচিএফ টো সমান হলে সেই নম্বৰটো সেম হ'ব তো অপশন নম্বৰ ডি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন টোলে আহো ইয়াৰ হ'ব আমাৰ কাৰেক্ট আনসাৰটো হ'ব ডি হ'ব কোৱেশ্চন নম্বৰ 7 টো হল নেক্সট কোৱেশ্চন টোলে আহো কোৱেশ্চন নম্বৰ 8 লে আহো এবাৰ তোমালোকক এটা বহুপদ দি দিছে 3x² + 11x - 2 ইয়াৰ শূন্য দুটাৰ পূৰণফল সুধিছে প্ৰডাক্ট অফ দা জিৰো প্ৰথমতে মই বহুপদটো লিখি লম px = 3x² + 11x - 2 এটো হল বহুপদটো ইয়াৰ a ভ্যালুটো লিখি লওঁ 2 b টো 11 c টো কিমান -2 প্ৰডাক্ট অফ দা জিৰো হয়নে প্ৰডাক্ট অফ দা জিৰো ধৰি লোৱা হেতৰ জিৰো দুটা কি আলফা আৰু বিটা হয়নে শূন্য দুটাৰ গুণফল ফৰ্মুলা কি হয় c/a হয়নে c কিমান -2 a মানে কিমান হ'ব 2 কেনসেল হৈ গ'ল 1 থাকিলে আনসাৰ -1 ও সৰি প্ৰডাক্ট অফ দা জিৰো সুধিছে না 3x² সৰি a টো 3 হে আছিলে মাই মিস্টেক a টো 3 আছিলে ন আনসাৰ c/a c মানে -2 a মানে 3 তো -2/3 কারেক্ট আনসার বি আনসার হ'ব বি নেক্সট কোৱেশ্চন নম্বৰ 9 টোলে যাওঁ এবাৰ আমাক কৈ দিছে আলফা বিটা আৰু গামা দেখিছা নহয় আলফা বিটা গামা কি হয় এই কিউবিক পলিনোমিয়েলটোৰ মানে ত্ৰিঘাত বহুপদটোৰ
শূন্য হয় বুলি কৈ দিছে তেতিয়াহ'লে আমি উলিয়াব লাগে আলফা প্লাছ বিটা প্লাছ গামাৰ ভেলু কেনেকৈ আমি উলিয়াম প্ৰথমতে পলিনমিয়েলটো লিখি লওঁ px ইকুৱেল টু 3x কিউব মাইনাছ 5x স্কুৱেৰ মাইনাছ 11x মাইনাছ 3 হ'ব a ভেলুটো 3 b ভেলুটো মাইনাছ 5 c ভেলুটো মাইনাছ 11 আৰু d ভেলুটো মাইনাছ 3 আমাৰ ওচৰত ফৰ্মুলা আছিলে নহয় sum of the zeros of cubic polynomial alpha plus beta plus gamma কি আছিলে minus b by a আছিলে এটাই হয় হেতৰ ফৰ্মুলা minus b মানে হ'ব minus 5 a মানে 3 minus minus plus হৈ গ'ল 5 by 3 তো কারেক্ট আনসার কিমান হৈ যাব c কারেক্ট আনসারটো হ'ব c 5 by 3 এটো নেক্সট কোয়েশ্চন নম্বৰ 10 টোলে যাওঁ এবাৰ আমাক কৈ দিছে এটা পলিনমিয়েল px ইকুৱেল টু ax স্কয়াৰ প্লাস bx প্লাস c এটো বহুপদ আমাক দি দিছে আৰু ইয়াৰ আমাক কৈ দিছে যে a প্লাস c ইকুৱেল টু b a প্লাস c ইকুৱেল টু b হয় তেতিয়া হলে বহুপদটোৰ এটা শূন্য কি হ'ব এটা 0 কি হ'ব আমাক ফাইন্ড কৰিব কৈছে হ'ব আচ্ছা শূন্য কি হ'ব হেতু উলিয়াব লাগে ন মই কি কৰিব লাগিব মই প্ৰথমতে পলিনমিয়েলটো লিখি লম ax স্কয়াৰ প্লাস bx প্লাস c শূন্য উলিয়াব লাগে শূন্য উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমি এই x টোৰ জায়গাত ঠিক আছে x টোৰ জায়গাত আমি কি পুট আপ কৰিম আচ্ছা ওকে এই x টোৰ জায়গাত আমি কি কৰি দিম আচ্ছা এই b টোৰ জায়গাত আমি লিখি দিম a প্লাস c লিখি দিম ন এই b টোৰ জায়গাত আৰু ইকুৱেল টু 0 কৰি দিম ax স্কয়াৰ প্লাস b জায়গাত মই লিখি দিম a প্লাস c বাহিৰত x প্লাস c ইকুৱেল টু 0 ax স্কয়াৰ প্লাস a into x ax হৈ যাব প্লাস c into x cx হৈ যাব প্লাস c ইকুৱেল টু 0 ইহত দুটাৰ পৰা কমন লম কিমান আহিব a কমন আহিব x আহিব ন ইয়াত x থাকি যাব প্লাস ইয়াত 1 এটা থাকিব প্লাস ইয়াৰ পৰা কমন লম c কমন আহিব ইয়াত x থাকিলে c টো কমন হৈ বাহিৰলৈ আহিলে 1 থাকি গল ইকুৱেল টু 0 তাৰ পিছত চোৱা x plus 1 কমন লৈ লম ইয়াত কিমান থাকি গল ax plus c equal to 0 যেহেতু 0 উলিয়াব লাগে সেইকাৰণে এনেকৈ কৰিব লগিয়া হৈছে তাৰ পিছত চোৱা ইয়াৰ পাছৰ স্টেপছটো এটা মই কি লিখিম ইডাৰ মানে হয় অসমীয়াত হয় বুলি লিখিব পাৰিবা বা ইডাৰ x plus 1 0 হ'ব নহলে বা ax plus c 0 হ'ব সো দুটা নাম্বাৰক যদি ইনটু কৰি পেলাই 0 পাইছা মানে a2 into a2 যদি 0 হৈছে তো এই দুইটাৰ ভিতৰত কোনোবা এটা 0 হ'ব লাগিব হয় x plus 1 to 0 থাকে নহলে বা ax plus c to 0 এই কাৰণে তো ইনটু কৰাৰ কাৰণে 0 আহিছে এই কাৰণে ইডাৰ অৰ লিখি দবা ইয়াৰ পৰা মই 1 টো ইফালে পঠিয়াই দিম -1 ইয়াৰ পৰা x কেনেকৈ উলিয়াবা c টো ইফালে পঠিয়াই দিম -c x টো ইয়াৰ পৰা ওলাই যাব -c by a তো এটা 0 আমি কিমান পাই গলো -1 পালো ন তো কারেক্ট আনসারটো ইয়াত কি হ'ব -1 কোয়েশ্চন নম্বৰ 10 হৈ যাব -1 আনসার হৈ যাব a -1 ঠিক আছে তো ইমানখিনি আছিল এই ভিডিওটোত বেছি দীঘলীয়া নকৰো এটো আছিল পাৰ্ট 1 ইয়াৰ পাছৰ কোৱেশ্চনখিনি মই নেক্সট ভিডিওত লৈ আহিম গতিকে যদি মোৰ ভিডিওবোৰ ভাল পোৱা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা ঠিক আছে থ্যাংক ইউ